তো ইয়াতে দেউতাই চুঙা পিঠাই ভৰাই আছে। এটা আমাৰ এইটো কি চাউল? বনি চাউল। এটা আমাৰ বনি চাউলত আমাৰ এনেকৈ আমাৰ খেতিৰ ধান। ৰাতিপুৱাৰে পৰা ভোগালী বিহুৰ আয়োজন কৰি এতিয়া গধূলি সময় হ'ল। তো এতিয়া আমি চুঙা পিঠা পুৰিব লাগে। তো আপোনাক আগৰ ভিডিঅ'টো দেখালোঁ, চুঙা পিঠাবোৰ বাঁহ কাটা আদি কৰি পৰা গোটেইখিনি বস্তু দেখালোঁ। তো এতিয়া আমি চুঙা পিঠা পুৰিব লাগে। তো এতিয়া গধূলি হ'ল আৰু চুঙা পিঠা পুৰাৰ পিছতে আমি বঢ়িয়াকৈ আমি আৰু গাহৰি মাংসৰ হেৰি কৰিম, ৰেচিপি এটা বনাম, গাহৰি মাংস পুৰিম। আৰু লগতে এইফালে বহুত মায়ে বিভিন্ন ধৰণৰ মানে কিবা কিবি বনাব, লগতে এইফালে বাইদেউ আহিল। তো এতিয়া আমি চুঙা পিঠা পুৰিম। ইয়াতে আমি যোগাৰ কৰি লৈছোঁ। এতিয়া যেতিয়া আমাৰ খেৰখিনি আছে, তাৰপিছত এইফালে ইয়াতে আমি গাহৰি পুৰিম। আপোনালোকক গোটেইখিনি দেখাম, চাই থাকক। তো কল চচনিখিনি আনি লৈছোঁ। এতিয়া আগত চচনিখিনি কাটি লওঁ, টুকুৰা কৰি লওঁ। তাৰপিছত আমি ৰেডি কৰিম যাত্ৰা। মই যদিও আৰু যিটো মানে আমাৰ হেৰি আছে পৰম্পৰাগত আমি ৰক্ষা কৰিবই লাগিব। এইটো আমাৰ চুঙা পিঠা। আৰু ইফালে এনেই বৰ মানে হেৰি নহয়, মানে পাতল চুঙা, বিজুলী বাঁহৰ চুঙা আছে। আৰু ইফালে হেৰি আছে জাতি বাঁহৰ। তো চুঙা পুৰা হ'ল এইকেইটা, 1 2 3 4 5 6 7 8 9 10টা, টোটেল 10টা চুঙা পিঠা পুৰা হ'ল। এইফালে চুঙা পিঠা পুৰা হ'ল, কিন্তু খাবই নহ'ল। কিয়নো খাই দিনৰ পৰা একদম কিবা কিবি পিঠা পনা খাই পেটটো ফুল হৈ গ'ল। সেইকাৰণে এতিয়া নাখাওঁ। তো এতিয়া মাংস চাংস বিভিন্ন মাছ মাংসৰ আয়োজন, সেইটো কাৰণে পিঠাটো লাগে কালি ৰাতিপুৱা খাম। তো এতিয়া বলকচোন এই মাহঁতে কি বনাই আছে আমি একবাৰ চাওঁ। তো কি বনাই আছে এইফালে, বহুত কিবা কিবি আয়োজন চলি আছে। হা অ' মাছ খাম দে। এতিয়া কি মাছ এইটো? এইটো ৰৌ মাছ। হা ৰৌ মাছে আৰু। তো এইফালে আমাৰ আছে এইটো চিকেন আছে। এইটো আমাৰ 1 কিলো এইফালে টাংৰি আছে, মজা টাংৰি আছে, 1 কিলো চিকেন। আৰু এইফালেহে আছে আমাৰ আচল বস্তুটো গাইছ। এইটো কি বস্তু? এইটো আমাৰ এইটো আমাৰ গাহৰি, 1 কেজি গাহৰি আনিছিলোঁ। এইফালে আছে 1 কিলো চিকেন। এনেকৈ বঢ়িয়াকৈ কেপচিকাম তেনেকৈ বনোৱা হ'ব। তো এইফালে মই অলপ গাহৰি অলপ পুৰি এটা ৰেচিপি বনাম। বঢ়িয়াকৈ এটা ৰেচিপি বনাম মই এইফালে। এইফালে বনাই থাকক। তো মই এতিয়া গাহৰি বনাম, গাহৰি একদম বঢ়িয়াকৈ পুৰিম। তাৰপিছত ৰেডি কৰি থৈ দিছোঁ বাহিৰত অলপ। এতিয়া বাইদেউ কি কৰি আছে? বাইদেউ এইফালে কিবা চব্জি বনাই আছে। কি বনাই আছা? এয়া বিলাহী টপ, তাতে মটৰ দিম, এয়া ব্ৰকলি আৰু আলু ফ্ৰাই। আৰু লগতে আৰু কি বনাবি? গাহৰি বনাবি না? গাহৰি বনাম, গাহৰি ফ্ৰাই, গাহৰি গ্ৰেভি। আৰু মই গাহৰিৰ হেৰিটো বনাম, এয়া কি কয়, গাহৰি ৰষ্টেড ভাজা একদম বঢ়িয়াকৈ এই হেৰি জুইৰ ওপৰত দিম। তো পোনপ্ৰথমতে আমি চিকেনখিনি আমি এনেকৈ বঢ়িয়াকৈ মেৰিনেট কৰি লৈছোঁ। তো ৰেডি হৈ গ'ল। তো এতিয়া বলক আমি গাহৰিখিনি আমি পুৰোগৈ। ইয়াতে আমি জুই ধৰিম বঢ়িয়াকৈ, বনাম। জুইখিনি বঢ়িয়াকৈ জ্বলাই ল'লোঁ। এতিয়া গাহৰিখিনি এটা দিব লাগে। আৰু এইফালে বায়ে বঢ়িয়াকৈ মাছ লৈ আহিছে, মাছ ভজা খাম। এতিয়া গাহৰি পুৰি খাম। দেউতাই এইফালে খাই আছে বঢ়িয়াকৈ। কেনেকুৱা? ভাল না? ধুনীয়া, মজা, বৰ মজা মাছ। জোঁৱাই দিয়া মাছ যিমান দিলেও ভাল হ'ব। এইফালে গাহৰি বঢ়িয়াকৈ সিজি আছে, টুপ টুপকৈ ইয়াৰ তেল পৰি আছে। তো গাইছ ৰেডি, গাহৰি পুৰা ৰেডি। কি মজা দেখা হৈছে, এতিয়া খাই আছোঁ, কি মজা লাগিব। তো গাইছ মস্তিকৈ বনালোঁ গাহৰি, একদম কি মজা, চাওক না কি টেষ্টি। এতিয়া খাই চাওঁ কেনেকুৱা লাগে। একদম মজা টেষ্টি। টেঙা লৈ লৈছোঁ, বঢ়িয়া লাগিছে, একদম মজা। চোৱাচোন কেনেকুৱা লাগিছে, বঢ়িয়াকৈ লৈ খাইছোৱাচোন। কেনেকুৱা কেনেকুৱা? মজা না? মজা, টেষ্টি। কেনেকুৱা হৈছে? কেনেকুৱা লাগিছে খাইছা? একবাৰ টেষ্ট কবি, কেনেকুৱা হৈছে? একদম মজা না? মজা।